हाय फ्रेंड्स गुड इवनिंग की खबर आपनलोकर आशा आपनलोकर सकलोरे खबर ভাল और आपनलोकर आशीर्वाद मोरो खबर भाले आज ভাল बिनो कि कम मोर माने दुदिনৰ পিছে কিবা নহয় কিবা এটা বেমাৰ হৈয়ে থাকে তথাপিও आपनलोकर आशीर्वादत बर्तमान माने আজি ভালে আছো যি নহওক আজি ভিডিওটো আমি আৰম্ভ কৰো কিন্তু আপোনালোকে আগলৈ ভিডিওটো নেক্সট ডে মৰ্নিং ফ্ৰেন্ডছ আজি হৈছে নেক্সট ডে মানে ৰবিবাৰ আৰু এতিয়া আমি ঘৰত যাব ওলাইছো আৰু ঘৰত যোৱাৰ আগতে আমি ওচৰীয়া মনসা মন্দিৰত এবাৰ সময় পূজা কৰি যাম এনেকৈ ভাইটি আৰু মই দুই স্কুটিলৈ ওলালোঁ আমি শৰাইঘাট ব্ৰিজৰ ওপৰত উঠিলোঁ এতিয়া এনেকৈ গৈ আছোঁ মানে কি মই যেতিয়া ব্ৰিজখনত যাওঁ এনে হ'লেও মই এটা ভিডিঅ' বনাওঁ ভাল লাগে কিবা এটা ব্ৰহ্মপুত্ৰটো দেখা পালে ব্ৰিজখন দেখা পালে সেইকাৰণে এনেও নৰ্মেলি ভিডিঅ' এটা বনাই কিনে ৰাখি থৈ দিওঁ ব্ৰিজ পাৰ হৈ আমি এফালে চেকপোষ্ট পালোঁ লেফ্ট চাইডে আমাৰ হাজো যাব আৰু পুৰা চিধা গ'লে বাইহাটা চাৰিআলি যাব আহি আমি আগাত্ৰী গণেশ মন্দিৰ পালোঁ এইজনক আমি সেৱা নকৰাকৈ কেতিয়াও নাযাওঁ হয় ঘৰৰ পৰা আহিলে নহয় গুৱাহাটীৰ পৰা গ'লে সেৱা এটা লগাই গণেশ বাবা আমি পাছতে মনসা মন্দিৰ পালোঁ এতিয়া আমি ইয়াতে সেৱা লৈ অকণমান টাইম থাকি আমি ঘৰত যাওঁ जय मनसा A few moments later আমি পূজা কৰি আহি ঘৰ পালোঁ মানে মন্দিৰত বহুত বেছি ভিৰ আছিলে সেইকাৰণে মানে একো ভিডিঅ' কৰা নহ'ল আৰু তাতে মানে জাগাও কম আমি মানে কি অকণমান জাগা উলিয়াই মানে ধূপ চাকি অকণমান জ্বলাই কেনে সেৱা কৰি আহিলোঁ আৰু মানে আমি ডাইৰেক্ট মন্দিৰত মানে কাষত যাই কেনে পূজাৰীৰ পৰাও সেৱা লোৱা নাই আমি এনেই ছাইডত সেৱা কৰি মানে ফুটা নিৰ্মালি লৈ কেনে অকণমান প্ৰসাদ লৈ কেনে গুচি আহিলোঁ চাই থাকিব আপোনালোকে আগলৈ আকৌ সন্ধিয়া মানে আমাৰ ওচৰত গেৰুৱা বুলি কয় সেই তাতে আমি পূজা চাব যাম তাতে যাই কেনে যদি কিবা ভিডিঅ' কৰিব পাৰোঁ আপোনালোকক নিশ্চয় দেখাম চাই থাকিব half hours later 7মান বজাত আকৌ আমি মানে গেৰুৱা পাঁচগাঁৱৰ পূজা চাম বুলি ওলাই আহিলোঁ মানে ইমান মানুহৰ ভিৰ চাওকচোন গোটেই ৰাস্তাতে মানুহ ভিৰ একেবাৰে আহি আমি এয়া মন্দিৰৰ সেয়া পালোঁ মানে প্ৰাংগণ পালোঁ এয়া পাঁচগাঁৱৰ মন্দিৰ এনেকৈ আমি আহি ফাৰ্ষ্ট টাইম সেৱা কৰিবলৈ তাৰপিছত আমি অকণমান দেওধনী নৃত্য চাম ডাঙৰ ঢাবিলাক যেনেকৈ মাটিত মানে ধুই আছে চববিলাক মানে দেউৰাবিলাকে লগ লাগি গোটেইবিলাক বাদ দি তাৰ ওপৰত এজন তাৰমানে নৃত্য কৰিব
নৃত্য চাই মন্দিৰৰ ভিতৰৰ পৰা বাহিৰত ওলাই আহিলোঁ। এতিয়া আমি ঘৰত যাব 3 লাগে। days later. হাই ফ্ৰেণ্ডছ, মই আকৌ আজি 3 দিনৰ পিছত ভিডিঅ'টো এণ্ডিং দিবলৈ আহিছোঁ। যে কি হ'ল, মই ইমান অস্তাত যে মই ভিডিঅ'টো এটা ভিডিঅ' দিবৰ কাৰণে মানে 3-4 দিন লাগিল। দেখিছে, আগতে কৈছিলোঁ যে মই এডিটিং বিষয়ে মই ৰিচাৰ্চ কৰি নাই, তথাপিও মই কিবা কিবি কৰি দেখুৱাম বুলি আপোনালোকক কথা দিছিলোঁ। যিয়ে নহওক, যিখিনি পাইছোঁ সেইখিনি আপোনালোকক দেখালোঁ। আপোনালোকে সেইখিনিকে চাই ভাল পাব বুলি মই আশা ৰাখিলোঁ। আৰু প্লিজ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ।